স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল করাবি ব্লগলৈ আৰু সকলোকে নৱবৰ্ষৰ মাঘৰ বিহুৰ শুভকামনা জনালো। আমাৰ এই উকা পথাৰখন দেখুৱাইছো। প্ৰত্যেক বছৰে ইয়াতে মেজি বনাই জ্বলোৱা হয় আৰু বহুত দুখিত আজি উকা পথাৰখন দেখুৱাব পায়। এই কাৰণে দেখুৱাইছো। আমাৰ প্ৰত্যেক বছৰে এজন নহয় এজন মানুহ ঢুকাই থাকে আৰু মোৰ ঘৰৰ এজন দাদা ঢুকাইছে। সেই ঘৰত লাড়ু পিঠা বনোৱা হোৱা নাই। তথাপিতো নিজৰ অসমৰ বিহুটি কেনেকৈ পাহৰো সেয়ে নিজৰ উকা ঠাই পৰিৱেশখনে দেখুৱাইছোঁ। সৰুতে যেতিয়া দেউতাৰ হাতত ধৰি মেজি পুৱাবলৈ গৈছিলোঁ আৰু মাৰ্বল খেলিবলৈ গৈছিলোঁ, লগৰীয়াৰ ঘৰত লাড়ু পিঠা খাইছিলোঁ, সেই দিনবোৰ পাহৰিব নোৱাৰোঁ। আজি বহুত বেছি মনত পৰিছে এই উকা পৰিৱেশটি দেখুৱাৰ কাৰণে। সেয়ে বহুত মিছ কৰিছোঁ আমি আমাৰ হেৰুৱা মানুহবিলাকক। সঁচাই তেওঁলোক য'তে আছে সুখত থাকক সেয়ে দেখুৱাইছোঁ এই উকা পৰিৱেশটি। এয়াই আছিল আজিৰ ভিডিঅ'টি আৰু আমাৰ গৰু ছাগলীবিলাক এইবিলাক। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা থাকিল। আৰু ৰ'দৰ কাৰণে এয়া দেখিছে সূৰ্য দেৱতাৰ কিমান আকৰ্ষণ কৰিছে। ৰ'দৰ কাৰণে ভিডিঅ'টি ভালদৰে বনোৱা হোৱা নাই। এয়াই আছিল আজিৰ ভিডিঅ'টি।